কি কৈছা? নাই নাই, আকৌ এবাৰ কোৱাচোন। তোমাৰ জীৱন ধ্বংস হৈ যাব? কি কৈছা এইবোৰ তুমি? হা? কিন্তু প্ৰেম, ভালপোৱা, বিশ্বাস, সম্পৰ্ক এইবোৰ মোৰ নিজৰ বস্তু, মোৰ জীৱনৰ এটা এটা ৰং। আৰু এইবোৰে যদি নাইকিয়া হৈ যায় মইতো একেবাৰে উকা হৈ যাম। শুনা, কেতিয়াবা কেতিয়াবা তোমাৰ জীৱনত টকা পইচা ধন সম্পত্তি এইবোৰ ৰাখিব পাৰে, সি কেতিয়াও তোমাৰ বা তোমাৰ আত্মাৰ ৰং হ'ব নোৱাৰেও। আজি তুমি যিবোৰ বস্তুক মূল্যহীন বুলি কৈছা, সেইদিন বহু টকা পইচা বহু ধন সম্পত্তিৰ মাজত থাকি তুমি এইবোৰ বস্তু বিচাৰিব লাগিব। তেতিয়া বুজি পাবা যে কাৰোবাক হত্যা কৰা আৰু কাৰোবাক বিশ্বাসঘাতকতা কৰাৰ মাজত কিন্তু বেছি পাৰ্থক্য নাই। সেইদিনা তুমি পস্তাবা।